কৃষ্ণ। আজি আমাৰ দেউতাৰ পুণ্যতিথি। দেউতাৰ আজি ঢুকুৱা প্ৰায় 30 বছৰ পাৰ হৈ গ'ল। সেয়েহে আমি আমাৰ দেউতাৰ তিথিতে দাদা আৰু মাৰো তিথিভাগ পালন কৰি দিওঁ। এয়া ভকতসকলক চাহ খুৱাইছোঁ আৰু এয়া জলপান দেউতা, মা আৰু দাদাৰ লগতে আইতা, বুঢ়ী আইতাৰ শ্ৰাদ্ধ তো একেলগতে আমি পাতি দিওঁ। এয়া আমাৰ ভকতবৃন্দই এভাগ জলপান আগবঢ়াইছে আৰু ভকতবৃন্দৰ পৰা আমি সকলোৱে আশীৰ্বাদ লৈছোঁ যাতে তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰে সেই কামনা কৰিয়ে, আৰু আমিও যাতে ভালে কুশলে থাকিব পাৰোঁ গোটেই বছৰটোৰ কাৰণে। সেয়া আমাৰ ভকতসকলে আমাক আশীৰ্বাদ কৰিছে আৰু আমিও সেই আশীৰ্বাদ মৰ্মে দেউতাক মাক এভাগ জলপান আগবঢ়াইছোঁ। এই জলপান ভাগ আগবঢ়াওঁতে অনেকখিনি দুখদাৰ হৈছে, তাক যেন ক্ষমা কৰে। কৃষ্ণ।